জব চেনেলটোৰ সম্বোধককক অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত লৈ আনিছোঁ 100টাতকৈও অধিক ভেকেঞ্চি থকা কেইটামান জব। গতিকে আপোনালোকে আমাৰ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষ পৰ্যন্ত চাব, যাতে আপোনালোকে এই ভিডিঅ'টোৰ পৰা যিকোনো এটা জব এপ্লাই কৰিব পাৰে আৰু আপোনালোক উপকৃত হ'ব পাৰে। গতিকে দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আহকচোন। আজি আমাৰ ভিডিঅ'টোৰ প্ৰথমটো জব ওলাইছে কোটাক মহিন্দ্ৰা বেংক ভেকেঞ্চি। লোকেশ্যনটো হৈছে অল অভাৰ ডিষ্ট্ৰিক্টছ অফ আছাম। চেলেৰি আপোনালোকে ইয়াত 15,000 পৰা 25,000 লাভ কৰিব উইথ একমডেশ্যন। কোৱালিফিকেশ্যন 10 পাছৰ পৰা এনি ডিগ্ৰী তেওঁলোকে বিচাৰিছে, অৰ্থাৎ আপোনালোক 10 পাছৰ পৰা গ্ৰেজুৱেশ্যন পৰ্যন্ত এপ্লাই কৰিব পাৰিব। আৰু এজ লিমিটটো 18 বছৰৰ পৰা 40 বছৰ পৰ্যন্ত। আৰু কণ্টেক্ট নাম্বাৰটো তেওঁলোকে দি দিছে, সেয়া হৈছে 7002093272। এই নাম্বাৰটোত আপোনালোকে কণ্টেক্ট কৰি ল'ব। আমাৰ ভিডিঅ'টোৰ দ্বিতীয়টো জব আচলতে ওলাইছে ইঞ্চুৰেঞ্চ চেলছ প্ৰফাইলৰ কাৰণে অল অভাৰ আছাম। আপোনালোকে আমাৰ স্ক্ৰীণত হয়তো দেখিছেই যে একেবাৰে ধুবুৰীৰ পৰা আৰম্ভ কৰি শিলচৰ পৰ্যন্ত, ডিব্ৰুগড়, গুৱাহাটী, মালিগাঁও, বিশ্বনাথ চাৰিআলি, লংকা, আচলতে নৰ্থ লখিমপুৰ, তিনিচুকীয়া, সেই সকলো ঠাইবিলাকতে এই পষ্টটো ওলাইছে। জব ৰোলটো হৈছে আচলতে চেলছ এক্সিকিউটিভ প্ৰডাক্ট। আপোনালোকে ইঞ্চুৰেঞ্চৰ কাম কৰিব লাগিব। কোৱালিফিকেশ্যন ইয়াত বিচাৰিছে গ্ৰেজুৱেট। দৰমহা আপোনালোকে 20,000ৰ পৰা 22,000 ইয়াত লাভ কৰিব। লগতে আপোনালোকৰ কিন্তু এবছৰৰ অভিজ্ঞতা থাকিব লাগিব। আৰু স্কিলৰ যদি কথা কওঁ তেন্তে আপোনালোকে ফাইনেন্স চেলছ, বেংকিং চেলছ, লোন চেলছ, ইঞ্চুৰেঞ্চ চেলছ, তাৰপিছত PF, মেডিকেল, ৰিটেনশ্যন বোনাছ, এই সকলোবিলাক আচলতে আপোনালোকে জানিব লাগিব। আৰু সেই ক্ষেত্ৰত আপোনালোকে তাৰ বাবে কি পাব, সেইবিলাক আপোনালোকৰ চেলাৰীটোৰ সৈতেও জড়িত হ'ব। গতিকে সেইকেইটাৰ বিষয়ে আপোনালোকৰ জ্ঞান থাকিব লাগিব। গতিকে তেওঁলোকৰ কণ্টেক্ট নাম্বাৰটো হৈছে 8638131502। আমাৰ ভিডিঅ'টোৰ 3 নম্বৰটো পোষ্ট ওলাইছে ছাৰ্ভিচ মেনেজাৰ, যি পুৰুষৰ বাবে আচলতে সংৰক্ষিত। সেয়া ওলাইছে হিটাচি এয়াৰ কণ্ডিশ্যন লিমিটেড। লোকেশ্যন হৈছে গুৱাহাটী। কোৱালিফিকেশ্যন BTech হ'ব লাগিব মেকানিকেল বা ইলেক্ট্ৰিকেলৰ ক্ষেত্ৰত। চেলাৰী আপোনালোকে 35,000ৰ পৰা 40,000 লাভ কৰিব। বয়স আপোনালোকৰ 23 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। ফোন নাম্বাৰটো তেওঁলোকে দি দিছে, আপোনালোকে কণ্টেক্ট কৰিব পাৰে 8474886737। ইমেইল এড্ৰেছটো হৈছে manoj.hazarika@jessihatc.com বা asikur.rahman@gmail.com। এইকেইটাতো আপোনালোকে আপোনালোকৰ CV বা বায়'ডাটাখন পঠিয়াব পাৰিব। আমাৰ ভিডিঅ'টোৰ 4 নম্বৰ পোষ্টটো ওলাইছে লজিষ্টিক ৱেয়াৰ হাউচ, যি আছে শিলচৰত, য'ত কেণ্ডিডেটছে আচলতে ডে এণ্ড নাইট শ্বিফ্ট কাম কৰিব লাগিব। যদিহে কৰিবলৈ বিচাৰে এতিয়াই আপোনালোকৰ বায়'ডাটাখন info.lir@networktechnicindia.net.in আপোনালোকৰ CVখন পঠিয়াই দিব। আমাৰ ভিডিঅ'টোৰ 5 নম্বৰটোৰ জব ওলাইছে আচলতে ৱান্টেড কেণ্ডিডেট ফৰ একাউণ্ট এণ্ড MIS এট গুৱাহাটী। প্ৰিফাৰ্ড মেল কেণ্ডিডেট, অৰ্থাৎ পুৰুষসকলকহে যাৰ অভিজ্ঞতা আছে MISত কাম কৰা বা একাউণ্ট ছেক্টৰত কাম কৰা, তেওঁলোককহে আচলতে প্ৰিফাৰেঞ্চ দিয়া হ'ব। যদিহে আপোনালোকৰ আছে একাউণ্টেণ্টৰ ক্ষেত্ৰত অভিজ্ঞতা, তেন্তে এতিয়াই আপোনালোকৰ বায়'ডাটাখন info.hr@newtechnicindia.net.in আপোনালোকে পঠিয়াই দিব পাৰে। আমাৰ ভিডিঅ'টোৰ 6 নম্বৰটো পোষ্ট ওলাইছে অমৃত চিমেণ্টত। ভেকেশ্যন অৰ্থাৎ কিহৰ ভেকেঞ্চি ওলাইছে সেইকেইটা মই কৈ দিছোঁ। প্ৰথমটো হৈ গ'ল অফিচাৰ GPS। এক্সপিৰিয়েঞ্চ ইয়াত ফ্ৰেছাৰ্ছৰ পৰা এক্সপিৰিয়েঞ্চ সকলোৱে এপ্লাই কৰিব পাৰিব। লোকেশ্যন হৈছে গুৱাহাটী। কোৱালিফিকেশ্যন যিকোনো গ্ৰেজুৱেট হ'লেই হ'ল। স্কিল আপোনালোকৰ গুড কমিউনিকেশ্যন স্কিল হ'ব লাগিব। লগতে MS অফিচত এক্সেলটো আপোনালোকে ভালদৰে জানিব লাগিব। দৰমহা যদি কওঁ, ইয়াত আপোনালোকে 15,000 পৰ্যন্ত লাভ কৰিব। আৰু টাইমিংটো আপোনালোকৰ ৰটেশ্যন শ্বিফটিং টাইমিঙত হ'ব। দ্বিতীয়টো পোষ্ট হৈছে ফিল্ড অফিচাৰ পোষ্ট, য'ত আপোনালোকৰ এবছৰৰ পৰা 2 বছৰ আচলতে এক্সপিৰিয়েঞ্চ থাকিব লাগিব। ডোৰ টু ডোৰ চেলছ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। কোৱালিফিকেশ্যন এনি গ্ৰেজুৱেট কৈছে। স্কিল আপোনালোকৰ গুড কমিউনিকেশ্যন স্কিল থাকিব লাগিব। দৰমহা আপোনালোকে 15,000 লগতে TADও লাভ কৰিব। আপোনালোকৰ কিন্তু দুচকীয়া বাহনখন উইথ লাইচেঞ্চ থকাটো বৰ জৰুৰী। লোকেশ্যন হৈছে শিলচৰ, কৰিমগঞ্জ, হাইলাকান্দি, কোৱাই, গৌমাটি, চিপাহীজালা,
কামৰূপ আৰবান, কামৰূপ ৰুৰেল, বাক্সা, ধুবুৰী, চিৰাং, শিৱসাগৰ, গোলাঘাট, তিনিচুকীয়া, ধেমাজি, NLP, শোণিতপুৰ, বিশ্বনাথ চাৰিআলি, নগাঁও, মৰিগাঁও, হোজাই, ডিমা হাছাও, কাৰ্বি আংলং, মিজোৰাম, নাগালেণ্ড আৰু মেঘালয়। এইকেইটা এৰিয়াত আপোনালোকে আচলতে আছে পোষ্টকেইটা ভেকেঞ্চি আছে, সেইকেইটাই আপোনালোকে এপ্লাই কৰিব পাৰে। 3 নম্বৰ পোষ্টটো আছিল এক্সিকিউটিভৰ পোষ্ট, য'ত 3,000ৰ পৰা 5 আচলতে 3 বছৰৰ পৰা 5 বছৰৰ অভিজ্ঞতা বিচাৰিছে। কোৱালিফিকেশ্যন এনি গ্ৰেজুৱেট। স্কিল আপোনালোকে মাইক্ৰ'ছফ্ট অফিচৰ সকলোবিলাকৰ বিষয়ে জানিব লাগিব। আপোনালোকে ইয়াত দৰমহা নেগচিয়েবল দিছে, অৰ্থাৎ আপোনালোকে 15,000 মান আশা কৰিব পাৰে। আৰু গুৱাহাটীৰ ষ্টুডেণ্ট কেণ্ডিডেটবিলাকে আচলতে এই পোষ্টটো এপ্লাই কৰিব। আমাৰ স্ক্ৰীণত আপোনালোকে নিশ্চয় ব্লু কালাৰৰ এটা লিংক দেখিছে, সেই লিংকটো আমি আমাৰ ডেছক্ৰিপশ্যন বক্সত দি দিম। সেইটোৰ জৰিয়তে আপোনালোকে এই পোষ্টকেইটা এপ্লাই কৰিব পাৰিব। আমাৰ ভিডিঅ'টোৰ 7 নম্বৰটো পোষ্ট ওলাইছে পাৰভেজ পেকেজিং প্ৰাইভেট লিমিটেড, আচলতে এটা কোম্পেনীত, য'ত ষ্ট'ৰ আৰু লজিষ্টিক অফিচাৰ হিচাপে কাম কৰিব লাগিব। অভিজ্ঞতা আপোনালোকৰ 3 বছৰৰ পৰা 4 বছৰ থাকিব লাগিব, যি প্লাষ্টিক বটল মেনুফেকচাৰিং কামত কৰিছে। চেলেৰি আপোনালোকৰ 25,000 আপোনালোকে হাতত পাব। লোকেশ্যন হৈছে নলবাৰী, গহপুৰ। ইণ্টাৰেষ্টেড কেণ্ডিডেটে নিজৰ বায়'ডাটাখন প্লান্ট ড্ৰেছ hr@purveteknoplus.com-ত 10 ডিচেম্বৰৰ ভিতৰত পঠিয়াই দিব। আমাৰ ভিডিঅ'টোৰ 8 নম্বৰটো পোষ্ট ওলাইছে কাৰটেক হাব ইন গুৱাহাটী চকুচিত। ইয়াত ৰিচিপশ্যনিষ্ট, মেনেজাৰ, ছাৰ্ভিচ এডভাইজাৰ, মেকানিক, ডেণ্টাৰ, প্ৰিণ্টাৰ বিচৰা হৈছে। যাৰ 2 বছৰৰ অভিজ্ঞতা আছে তেওঁলোকেও এপ্লাই কৰিব পাৰে, যাৰ নাই তেওঁলোকেও এপ্লাই কৰিব পাৰে। তেওঁলোকে এখন মাল্টি বেণ্ড ৱৰ্কশ্বপৰ কাম কৰিব লাগিব, যাৰ নাম হৈছে কাৰটেক হাব, যি আছে গুৱাহাটী চৌকুচিত। চেলাৰী আপোনালোকে খুব ভাল লাভ কৰিব, লগতে একমডেশ্যনো আপোনালোকে লাভ কৰিব। তেওঁলোকৰ ইমেইল এড্ৰেছটো হৈছে kartekhub@icloud.com। এপ্লাই ডেট হৈছে 10 ডিচেম্বৰ লাষ্ট। আমাৰ ভিডিঅ'টোৰ 8 নম্বৰ পোষ্টটো ওলাইছে ৰিকুৱাৰ্ড একাউণ্টেণ্ট ফৰ এন এডভাৰটাইজিং এজেঞ্চি ইন ৰাজগড়, গুৱাহাটী, য'ত কেণ্ডিডেটৰ আচলতে MS অফিচৰ ওপৰত আৰু টেলিৰ ওপৰত জ্ঞান ভাল থাকিব লাগিব। চেলাৰী খুব ভাল লাভ কৰিব। সময়টো হৈছে চাকৰি ৰাতিপুৱা 10 বজাৰ পৰা গধূলি 7 বজাত। তেওঁলোকৰ নাম্বাৰটো দি দিছে 9864036827। 10 ডিচেম্বৰৰ ভিতৰত আপোনালোকে এপ্লাই কৰি দিব। আমাৰ ভিডিঅ'টোৰ 10 নম্বৰটো পোষ্ট ওলাইছে এক্সপিৰিয়েঞ্চ টেলিকলাৰ ফিমেলৰ বাবে বডি শ্বপ ছুপাৰভাইজাৰ, বডি শ্বপ ছাৰ্ভিচ এডভাইজাৰ, বডি শ্বপিং ইনচাৰ্জ, হেড টেকনিচিয়ান, টেলি একাউণ্টেণ্ট ফৰ জিপ কাৰ ডিলাৰশ্বিপ ইন বেহাৰবাৰী, গুৱাহাটী। তাত আচলতে ওলাইছে টেলিকলাৰৰ বাবে কিন্তু ফিমেলসকলৰ এক্সপিৰিয়েঞ্চ থাকিব লাগতে। এক্সপিৰিয়েঞ্চ নথকাসকলেও ফ্ৰেচাৰ্ছসকলেও এপ্লাই কৰিব পাৰিব। তেওঁলোকৰ নাম্বাৰটো হৈছে 8638066151। 9 ডিচেম্বৰৰ ভিতৰত এপ্লাই কৰি দিব। আমাৰ ভিডিঅ'টোৰ 11 নম্বৰ পোষ্টটো আচলতে ওলাইছে পুৰুষ কেণ্ডিডেটৰ বাবে, যি বেক অফিচত কাম কৰিব লাগিব, লগতে তেওঁলোকৰ কম্পিউটাৰৰ নলেজটো থাকিব লাগিব আৰু অভিজ্ঞতা 2 বছৰৰ পৰা 3 বছৰ থাকিলে ভাল। কণ্টেক্ট নাম্বাৰটো হৈছে 8135809898। এই নাম্বাৰটোত আপোনালোকে কণ্টেক্ট কৰি ল'ব। আমাৰ ভিডিঅ'টোৰ 12 নম্বৰ পোষ্টটো ওলাইছে ফাৰ্মাচিষ্টৰ পোষ্ট, যি ওলাইছে ডিমৰীয়া মেডিকোজ, খেত্ৰী, গুৱাহাটীত। তেওঁলোকৰ ইমেইল এড্ৰেছটো দিছে helpfirstemergency@gmail.com। এইটোত আপোনালোকৰ CVখন পঠিয়াই দিব। আমাৰ ভিডিঅ'টোৰ 13 নম্বৰ পোষ্টটো ওলাইছে ছাৰ্ভিচ মেনেজাৰৰ পোষ্ট, যি হিটাচী এয়াৰ কণ্ডিশ্যন লিমিটেডত ওলাইছে। ইতিমধ্যে এই জবটোৰ বিষয়ে মই আলোচনা কৰিলোৱেই, গতিকে আপোনালোকৰ CVখন পঠিয়াই দিব আচলতে 12 ডিচেম্বৰৰ ভিতৰত। আমাৰ ভিডিঅ'টোৰ 14 নম্বৰ পোষ্টটো ওলাইছে লজিষ্টিক ৱেৰ হাউচ এট শিলচৰ, য'ত আপোনালোকে ডে নাইট শ্বিফ্ট কাম কৰিব লাগিব। গতিকে তেওঁলোকৰ বায়'ডাটাৰ এড্ৰেছটো দি দিছে, আপোনালোকে ইমেইল কৰিব পাৰে info.hr@networkindia.net/in। এইটোত আপোনালোকে পঠিয়াব লাগিব। তাৰপিছত 15 নম্বৰ জবটো আচলতে ওলাইছে এজন ইনষ্ট্ৰাক্টৰৰ পোষ্ট, যি ছ'লাৰ টেকনিচিয়ান ট্ৰেডত কাম কৰিব লাগিব, ডিমৰীয়া স্কিল ডেভেলপমেণ্ট এণ্ড ITI। কোৱালিফিকেশ্যন BE বা BTech হ'লেই হ'ল, বা ডিপ্ল'মা ইন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং হ'লেই হ'ব। আপোনালোকৰ বায়'ডাটাখন ডিমৰীয়া স্কিল ডেভেলপমেণ্ট এণ্ড dteam@gmail.com-ত 10 ডিচেম্বৰৰ ভিতৰত পঠিয়াই দিব। আমাৰ ভিডিঅ'টোৰ 16 নম্বৰ পোষ্টটো হৈছে আচলতে কেণ্ডিডেট একাউণ্টেণ্টৰ পোষ্ট এটা, যাৰ বাবে আপোনালোকৰ অভিজ্ঞতা থাকিব লাগিব আৰু পুৰুষসকলেহে এপ্লাই কৰিব। সেয়া হৈছে info.hr@networkindia.net
in এইটোত আপোনালোকৰ CVখন আচলতে 8 ডিসেম্বৰৰ ভিতৰত পঠিয়াই দিব এদিন দেৰি হ'লেও একো নাই কিন্তু আপোনালোকে পঠিয়াই দিব গতিকে আজি আমাৰ ভিডিওটোৰ এই 16টা আছিল পোষ্ট য'ত 100টাতকৈও অধিক ভেকেন্সি ওলাইছে আপোনালোকে এপ্লাই কৰিব কিবা প্ৰবলেম হ'লে আমাৰ ডেসক্ৰিপচন বক্সত আপোনালোকে কমেন্ট কৰিব আমি সহায় কৰিবলৈ চেষ্টা কৰিম গতিকে আজিলৈ ধন্যবাদ জয় অসম